নমস্কাৰ, আকৌবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তো আজি আমি কথা পাতিবলৈ গৈ 24 মে 2022 চিপাঝাৰত হৈ যোৱা সেই কৰুণ ঘটনাটোৰ বিষয়ে। এনেবোৰ ঘটনা আমি অসমত প্ৰায়ে দেখিবলৈ পাই থাকোঁ কিয়? আমি এনেবোৰ ঘটনা প্ৰায়ে দেখিবলৈ আমি পাই থাকোঁ কিয়? তাৰে বিষয়ে আজি আমি কথা পাতিবলৈ গৈ আছোঁ। আৰু তাৰ আগতে আৰু এটা কথা কওঁ, যিকেইজন ব্যক্তিয়ে কালি মৃত্যুত আঁকোৱালিলে তেওঁলোকৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰে আশা ৰাখিছোঁ। তাৰ বাহিৰে আমাৰ কৰিবলৈ এতিয়া আৰু একো উপায় নাই, কিন্তু আমাৰ ভৱিষ্যতত আমি কৰিবলৈ কিন্তু আমাৰ বহুত উপায় আছে। সেই তাৰে বিষয়ে আজি আমি কথা পাতিবলৈ গৈ আছোঁ। আৰু ভিডিঅ'টো মই বনোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব, আৰু মোৰ কথাখিনি কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব। কিন্তু মই যিখিনি কথা ক'ম সেইখিনি মোৰ মনত আহি থকা কথাই আপোনালোকৰ মাজত প্ৰকাশ কৰিম। আৰু কথাখিনি কিমান দূৰ সত্য প্ৰমাণিত হয় মই সেইটো ক'ব নোৱাৰোঁ, কিন্তু আপোনালোকে কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনেহ'লে ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথবিলাক বনাইছে বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন ৰাজ্যলৈ কানেক্টিভিটি কৰিব পৰা বা দৈনন্দিন জীৱনৰ এখন টাউনৰ পৰা আন এখন টাউনলৈ যাব বা অফিচ কাছাৰীৰ কাৰণে যাবৰ কাৰণে সুবিধাৰ কাৰণে ৰাষ্ট্ৰীয় ঘাইপথটো বনাইছে। আৰু মানুহৰ যাতায়াতৰ কাৰণে ৰাষ্ট্ৰীয় ঘাইপথটো বনাইছে। ৰাষ্ট্ৰীয় ঘাইপথটো ফিল্ড বা মানুহৰ তাতে গৰু দৰক দিব পৰা, ছাগলী দৰক দিবৰ কাৰণে সেইখন পথাৰ বনাই থৈ দিয়া নাই ৰাষ্ট্ৰীয় ঘাইপথটো। মই সেইকাৰণে কৈছোঁ, কথাখিনি কোৱাৰ আগতে কিন্তু মই এইটো কৈছোঁ যে মোৰ কথাখিনি কিমান সত্য প্ৰমাণিত হয় সেইটো মই নাজানো, কিন্তু মই কথাখিনি ক'বলৈ বাধ্য। চাওক, আপুনি বাছেৰে গৈ থাকিব বা গাড়ীৰে গৈ থাকিব, ৰাস্তাৰ কাষত ধুনীয়াৰ গৰু দৰক দি থকা দেখিব আপোনালোকে। চব গৰু দৰক দিয়া দেখিব হা। আৰু এটা কথা, ইয়াৰ মাজত আকৌ চাকৰিটো সোমাই আছে। এইখিনি কথাৰ মাজত চাকৰিটো সোমাই আছে। চাকৰিটো কেনেকৈ সোমাই আছে এইটো কওঁ। ৰাতিপুৱা উঠিব বা ৰাতি মাক দেউতাকে ক'ব, এই চাওঁ ৰাস্তাত কিমান ল'ৰা ছোৱালী দৌৰি থাকে, তাতে ৰাতিপুৱা উঠি দৌৰিব নোৱাৰ। ৰাতিপুৱা উঠি দৌৰিব নোৱাৰ ৰাস্তাত। আৰে ৰাস্তাটো মূৰত কিয় সোমাই দিছে? ফিল্ডটো মূৰত সোমাই দিয়ক, ফিল্ডটো পথাৰ সোমাই দিয়ক মূৰত। ৰাস্তাটো মূৰত কিয় সোমাই দিয়ে? ৰাস্তাত দৌৰি থকাটো কিয় কয় আপোনালোকে? ফিল্ডত দৌৰাটো কওক। আৰু এটা কথা চাওক, ট্ৰাকবিলাকক দোষ দিলেও মই ট্ৰাকবিলাকক দোষ দিব লাগিব, তেওঁলোকৰ স্পীডটো বেছি। কিন্তু তেওঁলোকৰ স্পীড লিমিটটো কিয় বেছি সেইটো কথাও জনা দৰকাৰ। তেওঁলোকৰ কিছুমান ট্ৰাকবিলাকৰ মানে অকল ৰাতিয়ে তেওঁলোকৰ গাড়ী চলোৱাৰ অনুমতি থাকে হা। আৰু তেওঁলোকৰ এনেকুৱাবিলাক থাকে, মানে তেওঁলোকে হয়তো চিপাঝাৰৰ পৰা মঙললৈ যাব লাগিব, গতিকে চিপাঝাৰৰ গধূলি 5টা বজাত ওলালে আকৌ মৰ্ণিং 6টা বজাত পাব লাগিব, ঠিক আছে। তেওঁলোকে সেই টাইমটো মেকআপ কৰে। আৰু তেওঁলোকৰ টাইমটো মেকআপ হোৱাৰ বাবে তেওঁলোকৰ গাড়ীৰ স্পীড লিমিটটো অলপ বেছি থাকে। স্পীড লিমিটটো যিমানখিনি থাকিব লাগে তাতকৈ বেছি থাকে। সেইটো তেওঁলোকৰ ভুল, সেইটো মই ভুল নহয় বুলি কোৱা নাই। কিন্তু তাৰ মাজতে আমাৰ এইটো ভুল যে, চাওক, আমি কিন্তু ৰাষ্ট্ৰীয় ঘাইপথত আমি দৌৰাৰ কোনো অনুমতি নাই। হয়তো চৰকাৰৰ পৰা অনুমতি নাই, কিন্তু সেইটো মই ভালকৈ নাজানো, কিন্তু মোৰ দৃষ্টিত নাই। আৰু এটা কথা, চৰকাৰৰ দৃষ্টিত গৰু দৰক দিয়া, ৰাস্তাৰ ঘাইপথৰ কাষত গৰু দৰক দিয়া বা ৰাষ্ট্ৰীয় ঘাইপথত গৰু এৰি দিয়া, এইবিলাক কোনো অনুমতি নাই। মই আজি 2 বছৰমান আগতে মঙলদৈ টাউনত দেখিছিলোঁ গৰুবিলাক মানে এৰেষ্ট কৰিছে। আচ্ছা, এৰেষ্ট কৰিছে বুলি কওঁতে এনেকুৱা গৰুবিলাক বান্ধি ৰাখিছে, তেওঁলোকৰ পৰিয়ালক মাতিছে, এনেকৈ গৰু মানে টাউনৰ মাজত সোমাইছে, তো গতিকে গৰুটো এৰেষ্ট কৰিছে, তেওঁলোকৰ ঘৰৰ পৰিয়ালক মাতিছে। সেইটো দৃষ্টিত মই চাব গ'লে হয়তো গৰু চৰু তেনেকৈ দৰক দিয়া বা আপোনাৰ গৰু এৰি দিয়া কোনো অনুমতি নাই। ঠিক তেনেকৈ দৌৰাৰো হয়তো অনুমতি নাই চৰকাৰৰ ফালৰ পৰা। আৰু সেইবিলাক আমাৰ ভুল হয়নে নহয় কওক? ৰাতিপুৱা বহুত জোৰত ট্ৰাকবিলাক আহে, আৰু আমি সেইটো ভুল কৰিব নালাগে আচলতে। যিখিনি ভুল হৈ গ'ল আঁকোৱালি ল'ব লগা হ'ল মানুহ কিছুমান, আমি দেখিলোঁ, আমাৰ নিজৰ চকুৰে আমি দেখিলোঁ। দ্বিতীয়বাৰ যাতে সেইখিনি ভুল নহয় তাৰে প্ৰতি লক্ষ্য ৰাখিব লাগিব আমি। আৰু এটা কথা একদম মন ৰাখিব লাগিব, আমি গৰু দৰক দিয়া এই যিটো আমাৰ আগৰ পৰাই চলি আহিছে, এই বস্তুটো আমি নিজকে নিজে কণ্ট্ৰল কৰিব লাগিব, এইবিলাক আমি ঘটনা নেদেখিবৰ কাৰণে। আৰু দেখিবলৈ হয়তো একদম যদি আমি সদায় চাই থাকিব বিচাৰোঁ, তেনেহ'লেতো ডাইৰেক্ট আমি ৰাস্তাৰ মাজতে গৰুটো এৰি দিলে হ'ল, বা ৰাস্তাৰ মাজতে আমি ফিল্ড বনাই দিলে হ'ল। আমাৰতো একো ক'ব লগা নাই। মই কথাখিনি কওঁতে আপোনালোকে বেয়া পাব পাৰে, কিন্তু মই কিন্তু মোৰ দৃষ্টিত সত্য কথা কৈছোঁ। আপোনালোকৰ দৃষ্টিত কি সত্য মিছা মই নাজানো, কিন্তু মোৰ বেয়া লাগিছে যোৱাকালি যিখিনি ঘটনা হৈ গ'ল। মই চাই মোৰ বেয়া লাগিছে, আপোনালোকৰ বেয়া লাগিছে, সকলোৰে বেয়া লাগিছে। কিন্তু আমাৰ বেয়া লগাৰ কাৰণটো আমি নিজে সেই ভুলখিনি আমি নকৰোঁ, আমি সেইখিনি দৃশ্যটো আমি নেদেখোঁ কেতিয়াও। আমি সেইবিলাক ভুল আমি নিজক নিজে আমি কৰিছোঁ, আৰু কৰাৰ ফলত আমি কালি সেইবিলাক দৃশ্য দেখিছোঁ। মই কালি যিকেইজনৰ মৃত্যু হ'ল তেওঁলোকৰ চিৰশান্তি লাভ কৰক তাৰে আশা ৰাখিছোঁ, আৰু য'তে আছে তেওঁলোক কুশলে থাকক সেইটো আশা ৰাখিছোঁ।
তেওঁলোকলৈ মোৰ বেয়া লাগিছে, গতিকে সেইবাবে মই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকৰ কথাখিনি বুজাই কৈছোঁ। আপোনালোকৰ হয়তো মনত আহিছে কথাখিনি, কিন্তু আপোনালোকে ব্যক্তব্য কৰা নাই কথাখিনি। মই হয়তো সেইখিনি কথা কৈছোঁ আপোনালোকৰ লগত, আপোনালোকৰ হয়তো মনত সেই একেই থিংকিং হয়তো আছে কাৰোবাৰ। আৰু এটা কথা মই কওঁ, প্ৰত্যেকজন মাক দেউতাকক এইটো কথা কৈছোঁ, আপোনালোকে ল'ৰাজনক ফিল্ডত বা পথাৰত পঠাওক, দৌৰিবৰ কাৰণে, খেল ধেমালি কৰিবৰ কাৰণে, যিয়ে নহওক। আৰু আমাৰ গাঁৱলীয়া ৰাস্তা পথত দৌৰিলে একো নাই, আমাৰ গাঁৱলীয়া ৰাস্তা পথত দৌৰিলে একো নাই, গাঁৱলীয়া ৰাস্তাত দৌৰিব দিয়ক। ৰাষ্ট্ৰীয় ঘাইপথত দৌৰিব লাগে বুলি কিবা আছে নেকি? ৰাষ্ট্ৰীয় ঘাইপথত দৌৰিলেহে মানে চাকৰি পাব, সেইটো কিবা কথা আছে নেকি? ৰাষ্ট্ৰীয় ঘাইপথত নদৌৰিলেতো চাকৰি পাব। কিছুমান ঠাইতো ৰাষ্ট্ৰীয় ঘাইপথ ওচৰতো নাই, তেওঁলোকে কেনেকৈ চাকৰি পায়, তেওঁলোকে কেনেকৈ দৌৰি পায়? আমাৰ ওচৰত ৰাষ্ট্ৰীয় ঘাইপথটো আছে বা বেলেগ য'ত ৰাষ্ট্ৰীয় ঘাইপথটো ওচৰত আছে, তেওঁলোকে দৌৰিলেহে ৰাষ্ট্ৰীয় ঘাইপথত দৌৰিলেহে চাকৰি পায় নেকি? ফিল্ডত দৌৰিতো বহুতে চাকৰি পায়। গতিকে সেইবিলাক কথা আমি লক্ষ্য কৰি ৰাখিব লাগিব, মন ৰাখিব লাগিব। আৰু মাক দেউতাকক সেই প্ৰতি লক্ষ্য ৰাখিব লাগিব। ৰাস্তাত দৌৰাটো থিংকিংটো এৰাই দিয়ক, ফিল্ডত দৌৰা, পথাৰত দৌৰক, এইটো থিংকিং লগাই দিয়ক। নহ'লে কেতিয়াবা আপোনালোকৰ ঘৰতো এনেকুৱা ঘটনা দেখিব পাব, আপোনাৰ ঘৰৰ ওচৰত দেখিব পাব। আজি আমি যেনেকৈ দেখিছোঁ ঘৰৰ ওচৰত। কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব আপোনালোকে, আৰু বেয়া পালেও মোৰ উপায় নাই। যিখিনি ক'ব লগা আছিল, মোৰ মনত আহিছিল, সেইখিনিহে আপোনালোকক ব্যক্ত কৰিছোঁ। আৰু যাতে এনেকুৱা ঘটনা বাৰে বাৰে আমি চাই থাকিব বা দেখি থাকিব মন নাযায়, গতিকে আপোনালোকৰ নিজৰ ভুলবোৰ আপোনালোকে নিজে এইটো হেৰি কৰক। আৰু গৰু ছাগলী এইবিলাক ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত দৰখ নিদিব, একদম অনুৰোধ কৰিছোঁ আপোনালোকক, অসমৰ ঘৰৰ মানুহ বুলি। তো এইখিনিয়ে ক'ব লগা আছিল। তো ধন্যবাদ। আৰু কথাখিনি বেয়া পাইছে যদি মই ক'ব লগা আৰু একো নাই।